পইচা মোৰ কামটো কৰি দিয়কচোন কৈ আছো নে না বেলেগ কাম এটাত মাথা মাৰি আছো তাৰপৰা এটা মাথা মোক পাচলি দোকানতো মাৰি দিয়কচোন চা বাবা মই কিবা কালেকশ্যন এটা কৰি আছো ৰাসৰ এইটো কি চাহ পইচা তুলি আছো চান্দা আচ্ছা ধান্দা চান্দা সেইটো এটা ধান্দা মোৰ লাগি যাওঁ লাগি যা 32 কিমান দিব বাহ তই বক্সিছো বুজি পা হে মোহন যেন পইচা পাতি বহুত চিছে চিচিয়ে চিনচিয়ে ঔ এই ফাইলটো চাই দিবচোন অকণমান দিম দেচোন আনিছ বচোন বাৰু বহিলে কথা পাতো ক'ত বহিম চালে চকী এখন লৈ কোন চাহ কি আছে ধান্দা ধান্দা 1000 টকা লিখো কিন্তু এতিয়া ৰাস পাতিছে যে হেই এতিয়া ক'ত থানা ৰাস পাতিছে দুদিনমান পিছত থানাত ৰাস পাতিছে নাপাতিছে ক'ত পাতিছেনো ৰাস ৰাসখন যে পাতিব ক'ত পাতিব ক'ত পাতিছে এনে ওপৰতে জপৰা খান্দি পৰি আছো অধছডালে একোৱে নাজানে এনেই পেক পেকাই আছে এইকেইটা ৰাস ক'ত পাতিছে আমাৰ গাঁও এতিয়া পাতিছে যে তই সময়ডালত কিয় খামোচ পিটি ধৰি নহয় এতিয়া ৰাস পাতে জানো উহ ৰাম তই আমাৰ ৰাইজখনতকেও ওপৰত হ'লেও আপোনালোকৰ গাঁৱত ৰাস পাতিছে পাতক মই আকৌ পইচা কিয় দিম এই এনেকুৱা কটু বাক্য নকবিও এইখন মহাৰাস বছৰে বছৰে পাতি আহিছে জাননে এইবিলাক কথা কৈ পিছত বিয়াৰ সময়ত গাঁঠি লাগি ছোৱালী নাপাবি চাবিচোন সপোনত দেখিবি হয় বাদলগাঁৱত লীলা খুৱাইদেউহঁতো আমাক ছাপোৰ্ট কৰিছে আকৌ 1000 টকা এটা লিখো এই বাকীবিলাকে দিলে কৃষ্ণ তোৰ পৰাই পাতো বহনি কৰো বুলি ভাবিছো এই হ'ব আপুনি বাদে থ নললে কিবা দে গুচি আমাক পাতিটো গুচিয়া তাৰ নামত হৰিধনী দি ৰাস বন্ধকে দিম বন্ধ কৰি দিয়ক চাহ এতিয়া ৰাস পাতে জানো বহিছ ভনী তোকে কৈছো আমাক বইছো হেৰি মানে তোক কথা এটা কম বুলি ভাবি থাকো বহুত দিনৰ পৰা বেয়া নাপাবি হে না না মানে তই মানে কেনেকে এনেকে আছ কেনেকে মানে তোক ইমান দিনৰ পৰা দেখিছো ফিগাৰটো ইমান ধুনীয়াকে মেইনটেইন কৰি ৰাখ কেনেকে মানে তাকেই মই ভাবিছো ওপৰলৈও নাবাঢ়িছে তললৈও নাবাঢ়িছে অঠালে পঠালেও নাবাঢ়িছে আজে পাজে কথা কৈছে কথাটো কওক কি কৈছে মোনে মানে সি কৈছে এই আমাৰ গাঁৱত মানে ৰাস পাতিছে বেড ডেটত পৰম্পৰা তাকে ৰাইজে মানে মোক বহি এখন দিলে 50 পাতক বোলে শুনতি তুমি কালেকশ্যন কৰি দিবা মইনো বেলেগত আৰু ক'ত ঘূৰি ফুৰিব পাৰো তাৰ ব্যস্তও থাকে যে তাকে মই বোলে আমাৰ নিজৰ মানুহকেইটাকে কওঁ আৰু যোনে যি দিয়া তেতিয়া আমপেটৰ টেনচনটো নাথাকে কিমান লিখো 500 নে 1000 এতিয়া ৰাস পাতে জানো পাতে পইচা দিলে পাতে 1000 লিখো ভনী ৰাসত ইমান চান্দা লয় না ৰাধা কৃষ্ণ কংসৰ ওপৰত সেইটো নিৰ্ভৰ কৰে মানে কৃষ্ণ কোনজন ফিল্ম এক্টৰ ৰাধা কোনজনী ফিল্ম এক্ট্ৰেছ ইফালে কংসটো কোনখন পপুলাৰ চিৰিয়েলৰ এক্টৰ এই গোটেই কথাখিনি ডনেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি ৰাসখন পাতে 1000 লিখো 1000 ৰাধা কোন গম পাইছনে এতিয়া কৈ নিদিব চাকৈ নিদিব কোন গায়ত্ৰী মহন্ত গায়ত্ৰী মহন্ত আমি গায়ত্ৰী মহন্ত কিমান বালা পাও 1000 লিখো লেখো আহিছো সখী আহিছো হ'ব তোৰ 1000 লিখা হলে গায়ত্ৰী মহন্তৰ লগত ফটো একপি উঠিব পাৰিলিহেঁতেন ফটো আমি কেনেকৈ উঠিব পাৰিম গায়ত্ৰী মহন্তক আমাৰ ৰাসলে গাঁৱলে কোনে নিব মইহে নিম আমাৰ চাই নিব নিউটা মই এইফালে থানাত সোমাই তোৰ লগত ফটো একপি উঠাই লৈ যাম লিখো 1000 লেখি দিয়ক লেখক আগতে লিখি থৈছো বিনা হৰি নামে সুস্মিতাৰ মনত ভক্তি আছে যে দেখিলি কৃষ্ণ তাইৰ আৰু জয় জয় মই হওক দেই হয় চা 1000 টকা খোজোতে 500 টকা উলিয়াই দিছে 500 টকা খোজোতে 1000 টকা উলিয়াই দিছে তাই বুজি পালে আমাৰ ৰাসখনৰ মাহাত্য এতিয়া যোৱাবাৰ আমাৰ গাঁৱত কি হ'ল কি হৈছে চা আমাৰ সেই বগাই খুৱাইৰ ঘৰলৈ গলো কালেকশ্যন কৰিবলৈ আমি ভাবিলো বোলো পইচা কেইটামান দিব ল'ৰাটোৱে নেভিট কৰে 100 টকা এটা নিদিলেও ৰাসৰ 5 দিনা ফোন আহিলেই নহয় সভাপতিলে কি চা বোলে বগাই পুতেকক সাগৰত হাংগৰে খুচি গোটেই পানী ৰঙা ৰাইজে বোলে খাইয়া 100 টকাৰ কাৰণে প্ৰভুৱে মৎস্য অৱতাৰ ৰূপ ললে মোৰ ভয় লাগে জানো আমাৰ খাকি পোচাকযোৰ ৰঙা হয় বুলি নহয় মোক নেলাগে তোৰ 1000 টকা মই মিলাম নহয় বেলেগ এটা কথাৰ কাৰণে মই মাতিছো নহয় এনে আপোনালোকৰ ৰাসখন বাৰু মাহাত্য থকা ৰাস সেইটো গম পাইছো কিন্তু এতিয়ানো কিয় পাতিছে এখন অসম বাবা ইয়াত যেতিয়া তেতিয়া উৎসৱ হয় বহাগ বিহুটো গৈ আহাৰত পাতিবগে মাঘৰ বিহুটো গৈ ফাগুনত পাতিবগে কিন্তু ৰাসটো ৰাস পূৰ্ণিমাতহে পাতে অসমত ৰাস চিনেমা চিৰিয়েলৰ শিল্পীসকলৰ মতে হয় কি ধৰি লওক কোনোবা এজন আৰ্টিষ্টক কংস কৰিবলৈ মাতিছে তেওঁৰ ডেট খালী নাই 4-5খন ৰাস ইতিমধ্যে ৰাখিয়ে থৈছে তেতিয়া কমিটিখনে তেখেতৰ ডেট মতে ৰাস পাতে এতিয়া বুজি পাইছে
হেৰি কেকেটা আপোনালোকৰ গাঁৱৰ ৰাসলে মানে কোনোবা ফিল্ম আৰ্টিষ্ট আহিব কাটিবা কোন গাতিবা গায়ত্ৰী মহন্ত বাইদেউ আমাৰ গাঁৱত ৰাধা কৰিব গায়ত্ৰী মহন্ত বাইদেউ দেখোন থিয়েটাৰতহে আছে থিয়েটাৰ শেষ কৰি আহি কৰিব আৰে থিয়েটাৰ দেখোন আপোনাৰ বহাগ বিহুৰ সময়তে শেষ হয় তই পইচা কিমান দিব পইচা কিমান দিবি মই আমাৰ পিটিকাতে পিটিকি আছো যে দিছো ৰ'ব হেৰি এই কেকেটাক ডনেশ্যন কিমান দিলা 1000 বা ধনী মানুহৰ কথা বেলেগ 500 অনলি আমি গায়ত্ৰী মন্তৰ লগত খালি ফটো উঠিবাৰ কাৰণে দিছো পিছে তুই কিমান দিছা 500 দিছো অ ৰিচিপ্ট চোৱাই নাই ৰ'বা আৰে চাওঁ তোমাৰখন দিয়া না আৰে এয়া কি কি হ'ল হোমগাৰ্ড মানুহবোৰে কোনোবাই ৰাসৰ চান্দা লয় নেকি হোমগাৰ্ডে ৰাস নাচায় চাই চাব যদি পাইছে মই কৈছো দিবও পাইছে দে 100 টকা এটা দে 25 টকা এটা লিখক সন্মান বচাই কথা কবি কাৰ মোৰ না আপোনাৰ এই মোহনৰ 25 টকা যেন এপিচ মাছো নেপাইছে এই এপিচ পাব মাত্ৰ এপিচ মাছহে পাইছে দে 100 টকা এটা দে 50 টকা এটা আছে লওক এইটো লওক ৰচিদ নাপাবি হে ৰচিদ লাগিব ৰচিদখন দিয়ক চিৰিজুত লিখিব নালাগে চিৰিতে লিখিলে হ'ল কমল ঠাকুৰীয়াটো নিজে বহুৱাই ল'বি হ'ব ছাৰ দেখিলেনে কেকেটা এইটো কি কাম কৰিলে স্যার 2017 চনৰ রিসিপ্ট দেখাই আমরা পৰা পয়সা লৈ গল মানুহটো পাগলে হল নেকি হে স্যার 1000 টাকা দেমালি নেকি খো ছাৰ মোৰো 500 গ'ল धान खा के मुर्गी कहाँ जाएगा পইচা কিমান উঠিছে চাচোন ঠিকে আছেনে মইতো ঠিকে পাইছো চা ৰঙা এখন চাই কালা 3খন হালধীয়া এখন আৰু নীলা 2খন চা তই মানে পইচা কালাৰত দৌৰা মানুহ চা ইয়াৰ পৰা মই কমিশ্যন কিমান পাম চা ৰাইট খাতনিয়াৰ ইমিডিয়েট কেছ এটা ৰেজিষ্টাৰ কৰক কি চা ৰাসৰ নামত ভুৱা চান্দা কালেক্ট কৰক সোনকালে দৰ্জাখনৰ ফালে পিছুৱাই আহি থাকক আহক ছাৰ কি কথাটো ভালকে ক্লিয়াৰ কৰি দিয়কচোন মোক এখন 2017 চনৰ ৰচিদ বহি হয়নে নহয় হয় ঠিক ধৰিছে চনটো হয় কিন্তু ডেটটো মই কোৱা ডেটটো অসভ্যালি কৰিব আহিছে মুগা দুখ নাছে এজন নিজেও চটিছে মোকো চটাইছে চা মই তোক চটাইছো কমিশ্যনটো লৈ লওঁ পইচা নালাগিছে উছতাইছে তো এখানে উভিৰৰ বাড়া আমাৰ স্কিনৰ গ্লো বাঢ়িছে আৰে মোক কেনেকৈ প্ৰশংসা কৰিছে বোলে হোৰা ডেকা ল'ৰা তোমাৰ হাইটটো কিন্তু মানিব লাগিব দেই আচলতে মই বোলে চিনেমা চিৰিয়েলৰহে মানুহ এয়া মানে 2 নম্বৰী ধান্দা একো 2 নম্বৰী ধান্দা নহয় ধেমালি কৰিছো এইটো হেৰি কচোন মোহন তই চাই 2খন সুস্মিতা বাক দিবি আৰু এখন চাই লুটুকন দাক আপুনি কলৈ যায় কমলে 50 টকা এটা পাই লেঠাটো মাৰি দিম চাই দুখ এইখিনি নিজে ভগাই লওকচি মই ভগালে খেলি মেলিহে হৈছে চা লোৱা নালাগে ৰাখি থ 50 টকাটো ৰাসৰ চান্দা এৰিছো নালাগে ছাৰ কমিটিয়ে ঘূৰাই দিছে ৰাখ তই কিয় কমিটিয়ে ৰচিদখন বিচাৰিছে দে খাতনিয়াৰ অলপ ভিতৰলৈ আহক গৈছো বলক মই মানে অকণমান ফ্ৰেছ হৈ আহোঁ যা চাই মাতিছে বল কি হৈছে ছাৰ এতিয়া কি হৈছে খবাইছা খালি কি হৈছিল ফাউৰি দিছা একোটো নাপাহৰিছিস আছে মুগাত দুখ আছিল তোমাৰ কাতে কো দুকে নাছিস নাছিস কেকে চাই উচতাইছে মোহন যেন উচতিহে গৈছে ওহো তুমি তাৰ মানে তেনেখা কেনেকা মানে যোনে যি হয় তেনেখাই কৰিবা মোহনে যেন বাচ্চাকলৰ পৰা বেলেগৰ মতেহে চলে কোন কাৰ মতে চলা ল'ৰা সুস্মিতা জিন কোন কাৰ মতে চলা ল'ৰা আগৰ চাহৰ পইচা এটা পাও নেকি বাৰু কোন কাৰ মতে চলা ল'ৰা মোহন মই কৈছো নহয় তুমি উঠা বুলি এনেকে ভাল লাগিছে চা আঁঠুটো পেচা এটা পৰি আছে চাৰি উঠিব কৈছে দুটা কিউট মই থিয় অহাটো পাহৰি যাম চাগে কিয় এই যে আঁঠু গাইছো মই নুঠিম চাগে ভালে ভালে কৈছো উঠা বুলি আমাৰ চাইডে চব ভালে ভালে কৈছে মানে
ভালে ভালে পিঠি ফালিম বুলি কৈছে ভালে ভালে থানাৰ পৰা গুচি যাবলৈ দিছে ভালে ভালে মোক গুলিয়াম বুলি কৈছে আজি ভালে ভালে আকৌ উঠি যাবলৈ দিছে ছাৰ আজি বালে বালে তাৰ ঠেংটো ভাঙি দিয়ক ঠিকেই কৈছে দিয়াচোন লাঠিডাল দিয়া দিছো চাহ অকণমান আঁতৰি দিবচোন কিয় মই ভালে ভালে গুচি যোৱাই ভাল চাহ